আজিৰে পৰা আমি আকৌ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা এটা এই কাৰণে কৰিছোঁ যে আমাৰ অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হৈ থকা গোটেই ব্যৱস্থাটোত কিছুমান ফিল্ড বা স্পেচিফিক কিছুমান ফিল্ডৰ আমাৰ তাত নাছিলে, যেনেকৈ আমাৰ তাত ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কিমান আছে, কিন্তু কিমানজন কেমিকেল ইঞ্জিনিয়াৰ, কিমানজন মেকানিকেল ইঞ্জিনিয়াৰ, একেবাৰে স্পেচিফিক। আৰু আজিকালি বহুত নতুন নতুন ফিল্ড ওলাই গ'ল, যি ফিল্ডবিলাকৰ ডাটাটো আমাৰ অত্যন্ত প্ৰয়োজন। সেইকাৰণে আমি এতিয়া অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি থকা সকলো ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়নভুক্ত যুৱক যুৱতীক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাইছোঁ যে অহা 2টা মাহ, জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহ এই ৰেজিষ্ট্ৰেশ্যন খোলা থাকিব। ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈকে এই ৰেজিষ্ট্ৰেশ্যন যাতে সকলোৱে নিজে নিজে এই অনলাইন পৰ্টেলত গৈ কৰে। এনে আগৰ যিটো হেৰি আছিল সেইটোত আমাৰ পে'মেণ্ট এটা 10 টকা লোৱা হৈছিল, ইয়াত মানে পে'মেণ্টৰ ব্যৱস্থাটো ৰাখিব নালাগে, এইটো ফ্ৰী হিচাপত তেওঁলোকে জাষ্ট ব্যৱস্থা হেৰিটো কৰিব। এইখিনি আপোনালোকে আপডেট কৰি দিয়ে। আজিৰ পৰা আমি এই কথাটো অন এয়াৰ কৰি দিম যাতে অহা ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখৰ ভিতৰত সকলোৱে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে। আৰু আমাৰ সেৱা সেতু পৰ্টেললৈকে গৈ sewasetu.assam.gov.in গৈ এই সেৱা সেতু পৰ্টেলত আমাৰ যিটো employment.assam@gov.in এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো পৰ্টেল আছে তালৈকে গৈ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব।